কথাটো মানে হেৰি হ'লেও ই নিজে সাপ পোহে ইহঁতৰ ঘৰত এতিয়া সেইটো কথাটো অকণমান কোৱাচোন এতিয়া আমাৰ ঘৰৰ ওচৰে সাপ পুহি গাখীৰ খুৱাই কি লাভ বুলি এটা বহুত মানে ফেমাছ ডাইলগ থাকে য'তে ত'তে মানুহে ব্যৱহাৰ কৰে কিন্তু ই কৈছে যে সাপে গাখীৰ খালে সাপৰ গাখীৰটো হজমেই নহয় বোলে মানে এতিয়া ধৰক সৰু এটা বুদ্ধি দিছোঁ প্ৰথম আপোনালোকে সাপটো লক্ষ্য কৰিব সাপটোৰ মূৰটো ডাঙৰ নে মূৰটো সৰু যদি আপোনাৰ সাপটো মূৰটো সৰু হয় তেন্তে আপুনি নিশ্চিন্ত হৈ যাওক যে সেইটো অবিষাক্ত প্ৰজাতিৰ সাপ যদি সাপটো মূৰটো ডাঙৰ হয় তাৰ যদি বডি পেটামৰ লগত যদি মূৰটো সমান হয় তেতিয়া আপুনি সেইটো ধৰিব যে সেইটো এটা বিষাক্ত প্ৰজাতিৰ হ'ল সাপ নাগৰাজ নাগিন বা আমি যিকোনো ধৰণে নামেৰে সম্বোধন নকৰোঁ কিয় এই সাপক লৈ পেলাই আচলতে বিভিন্ন ধৰণৰ কাহিনী বিভিন্ন ধৰণৰ জিজ্ঞাসা বিভিন্ন ধৰণৰ কৌতূহল যুগে যুগে আচলতে মানুহৰ মাজত চলি আহিছে এই বস্তুটো এইবাবে এই বিষয়টো আজি লৈ আহিছোঁ কাৰণ বৰ্তমান সময়ত বৰ্তমান যি চলি আছে এই মাহকেইটা শাওণ ভাদ এনেকুৱা মাহকেইটা এই মাহকেইটাত আচলতে আমাৰ গাঁও অঞ্চলতে হওক বা চহৰৰ অঞ্চলতে হওক সাপবোৰ বেছিকৈ আমি দেখা পাওঁ য'তে ত'তে ওলায় ঘৰতো ওলায় বা দোকান বাহৰ বা বিভিন্ন ধৰণৰ ঠাইত মানে মানুহৰ বসতি অঞ্চললৈ সাপবোৰ অহা আমি দেখিবলৈ পাওঁ আৰু এই বিষয়টো অত্যন্ত প্ৰাসংগিক এই কাৰণে হৈ গৈছে যে সিদিনা কোনোবা এখন জিলাৰ কোন জিলাৰ মই পাহৰি গৈছোঁ এগৰাকী ছোৱালীয়ে এটা বিষাক্ত সাপে দংশন কৰাৰ বাবে আচলতে উপযুক্ত চিকিৎসাৰ অভাৱত আৰু কিছু মানে সাপৰ সম্পৰ্কে আচলতে ভাল জ্ঞান নথকাৰ বাবে আচলতে এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু তেনেকৈ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে আচলতে সাপৰ ওপৰত ভাল জ্ঞান নথকাৰ বাবে মানুহে প্ৰাণ হেৰুৱাই আহিছে তো আজি মই আপোনালোকৰ মাজত মানে এনেকুৱা এজন ব্যক্তিক লৈ আহিছোঁ আচলতে যিজন ব্যক্তিয়ে যি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আপুনি যদি কিবা এটা বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে হওক ক'ৰবাত যদি তেনেকুৱা ধৰণৰ কোনোবা এটা বন্যপ্ৰাণীৰ ওপৰত আক্ৰমণ চলে বা ক'ৰবাত যদি কিবা এটা তেনেকুৱা ধৰণৰ মানুহৰ মাজত আহি পেলাই কোনোবা বন্যপ্ৰাণী আতংকৰ সৃষ্টি কৰে আপোনালোকে তেনেকুৱা ফৰেষ্টৰ মানুহক যদি আপুনি ফোন কৰে ফৰেষ্টৰ মানুহ অহালে মানে আপোনাৰ হয় তাত কিবা এটা ঘটনা সংঘটিত হ'ব নহ'লে জীৱটো তাৰ পৰা উদ্ধাৰ নোহোৱাকৈ আঁতৰ হৈ যাব বা তেনেকুৱা ধৰণৰ দুৰৱস্থাত পৰিব কিন্তু মোৰ লগত আছে যিজন যুৱক সুমিত ই সঁচাকৈ আমাৰ অঞ্চল মানে গোটেই যোৰহাট জিলাতেই নিজৰ কৰ্মব্যস্ততাৰ মাজতো হয় ই নিজে এটা প্ৰাইভেট কামতে ব্যস্ত থাকে প্ৰাইভেট কামত ব্যস্ত থকাৰ পিছতো আপুনি যদি তাক এটা ফোন কল কৰে য'তেই থাকক সি তৎক্ষণত আপোনাৰ ঘৰত আহি পেলাই বা সেই জেগাটোত আহি পেলাই সি সেই বন্যপ্ৰাণীটো উদ্ধাৰ কৰাৰ প্ৰয়াস সদায় কৰি আহিছে আৰু বিনা স্বাৰ্থত কৰে এনেকুৱা নহয় যে ই কিবা এটা লৈ পেলাই এনেকৈ বন্যপ্ৰাণী উদ্ধাৰ কৰি আছে বা বন্যপ্ৰাণীক সুৰক্ষা দি আছে বা মানুহক এনেকুৱা সহায় কৰি আছে তেনেকুৱা নহয় ই কোনো ধৰণৰ একো এটা বস্তু নলয় মই আচৰিত পালোঁ যে মোৰ নিজৰ মানে মোৰ ব্যৱসায় প্ৰতিষ্ঠানত সেইদিনা এটা সাপ ওলাইছে ই আনকি মানে এটা মই কিবা এটা খাবলৈ দিছোঁ সেইটো সি নোখোৱাকৈ মানে গুচি গৈছে আচলতে আমি যি কৈ থাকোঁ মানে যি বন্যপ্ৰাণী সুৰক্ষা আইন বা তেনেকুৱা এটা ডাঙৰ ব্যাগম ডিপাৰ্টমেণ্ট আছে আমাৰ ওচৰত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বা বিভিন্ন ধৰণৰ প্ৰকৃতি প্ৰেমীক লৈ পেলাই আমি উদাহৰণ দিওঁ কিন্তু প্ৰকৃতাৰ্থত বাস্তৱ ক্ষেত্ৰত মানে আমি দেখিবলৈ পাওঁ যে ইয়াৰ নিচিনা যুৱকে আচলতে নীৰৱে কোনো প্ৰচাৰ নোহোৱাকৈ আচলতে নীৰৱে মানুহখিনিক উদ্ধাৰ কৰি আছে আৰু মানে যোৰহাটৰ প্ৰত্যেকটো চুকে কোণে আচলতে প্ৰত্যেক দিনেই ই সাপ উদ্ধাৰ কৰি আছে অকল সাপেই নহয় বিভিন্ন ধৰণৰ বন্যপ্ৰাণী উদ্ধাৰ কৰি আছে গতিকে আমি সুমিতক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বস্তুটো কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল নমস্কাৰ মই সৰ্বপ্ৰথমে হেঁপাহৰ গুঞ্জনৰ প্ৰত্যেকজন মোৰ শ্ৰদ্ধাৰ কৰ্মকৰ্তা তথা দৰ্শকলে নমস্কাৰ সেৱা জনাইছোঁ বৰ বিশেষ তেনেকৈ আপোনাৰ ধৰক এনেকৈ কেমেৰা সন্মুখত কথা কোৱা অভ্যাস নাই আজি এইবাৰ প্ৰথম মোৰ শ্ৰদ্ধাৰ ককাইদেউ মনোজ দাৰ অনুৰোধ ৰক্ষা কৰি আজি আপোনালোকৰ ওচৰত দুটামান বৰ বিশেষ বহলকৈ নহয় অকণমান সৰু সুৰাকৈ আপোনালোকক সাপৰ ওপৰত কিছু কথা ক'ম যিহেতু এই বস্তুটোৰ ওপৰত আমাৰ অতীজৰে পৰা এটা অন্ধবিশ্বাস সোমাই আছে এতিয়া যদি আমি প্ৰথম কথা ক'বলৈ যাওঁ আমাৰ অসমত 100 প্ৰজাতিৰ সাপ পোৱা যায় 100 প্ৰজাতিৰ ভিতৰত মাত্ৰ 6টা সাপহে বিষাক্ত হয় আৰু তাৰ মাজতে আপোনাৰ কিছুমান আছে সামান্য বিষাক্ত মৃদুল ভেনেমাছ বুলি আমি যিটো কওঁ আৰু বাকী যিখিনি আমাৰ ইয়াত সাপ আছে এইবোৰ অবিষাক্ত প্ৰজাতিৰ সাপ হয়
এতিয়া কথাটো হৈছে কি মানুহখিনিয়ে সাপটো চিনি নাপায় বস্তুটো চিনি নাপায় আৰু অন্ধবিশ্বাসত সোমাই থকাৰ কাৰণে সকলো সাপেই বিষাক্ত বুলি ভাবে মানে চব সাপেই যে বিষাক্ত সকলো সাপেই যে মানুহ খুটিলে মানুহ মৰিব আচলতে তেনেকুৱা নহয় আমাৰ ইয়াত যদি বিষাক্ত বুলি ক'বলৈ যাওঁ আমাৰ ইয়াত অকল 6টা বিষাক্ত সাপ আছে সেই 6টাত পৰি যায় যোনটো আমি মনস্ফুলেট কবৰা কওঁ তাৰ অসমীয়া নাম চকৰি ফেটি আৰু বহুলোকে মাটি ফেটি বুলিও কয় আচলতে কি হৈ যায় যদি সাপটো আমি ৰ'দত দেখোঁ তেতিয়া তাৰ গাৰ বৰণটো আমি বেলেগ ধৰণৰ দেখোঁ যদি তাক আমি আন্ধাৰত দেখোঁ তাৰ গাৰ বৰণটো বেলেগ দেখিম মানে ধৰক তেতিয়া ক'লা দেখিম আৰু 2 নম্বৰতে আহি গৈছে আমাৰ ইয়াত আছে কিং কবৰা যিটো আমি সদ্যহতে ৰজা ফেটি বুলি কওঁ এই ৰজা ফেটি বিষাক্তত পৰে আৰু 3 নম্বৰত আছে এটা চালাজাৰ পিট ভাইপাৰ যোনটো আমাৰ সেউজীয়া ৰঙৰ এটা সাপ হয় তাৰ নেজত নেজডাল অকণমান ৰঙা থাকে সেই সাপটো বিশেষকৈ পোৱা যায় বাগান অঞ্চলত আৰু তাৰপিছতে যদি আমি কওঁ চাইলেণ্ট কিলাৰ ব্লেক ক্ৰেট যোনটো আমাৰ ক'লা শংখচুৰ বুলি আমি কওঁ সি এটা আমাৰ অসমৰ মানে এটা অতি ভয়ানক সাপ কম তাৰ বিষয়েও কম আৰু বাকী 2টা সাপৰ বিষয়ে মই কৈ লৈছোঁ আৰু এটা আছে বেণ্ডেড ক্ৰেট যোনটো আমি শকচু সাপ অঞ্চলভেদে গোৱালা সাপ বাকৰাজ বা ক'লা হালধীয়া ইত্যাদি নামে আমি জানো আৰু এটা সাপ আছে আমাৰ ইয়াত যোনটো আমি ৰেড নেক কিলবেক বাটচুপা বুলি কওঁ তাৰ ডিঙিটো ৰঙা হয় এই 6টা সাপেই বিষাক্ত হয় আৰু কিন্তু এই 6টা সাপৰ ভিতৰতো কিন্তু আমাৰ অসমত মানে 3টা সাপে বেছি মানুহ মাৰে তাত হ'ল চকৰি ফেটি ব্লেক ক্ৰেট আৰু আমাৰ যোনটো পিট ভাইপাৰ আমি চালাজাৰ পিট ভাইপাৰ বুলি কওঁ এই 3টা সাপেহে মানে বেছিকৈ মানুহ মাৰে মানে 100টা প্ৰজাতিৰ সাপ থাকে আৰু কেৱল 6টা প্ৰজাতিৰ সাপ বিষাক্ত থাকে আৰু তুমি কৈছা যে 6টাৰ ভিতৰতো 3টা মানে মাজতহে থাকে মানে মানুহৰ প্ৰাণ কাঢ়ে আৰু বাকী 3টা মানুহৰ প্ৰাণ গ্ৰহৰ শক্তি নাথাকে নহয় তেহেঁত মানে সেই বাকী যিকেইটা ধৰক আমাৰ যোনটো আমি ৰজা ফেটি বুলি কওঁ সেই মানুহৰ ওচৰলৈ নাহে মানে মানুহৰ সংস্পৰ্শত নাহে যোনটো আমি বেণ্ডেড ক্ৰেট যোনটো আমি গোৱালা বা শকচু সাপ বুলি কওঁ তাৰো আমাৰ ৰেকৰ্ড মতে তাৰো মানে বাইট কেছ বহুত কম হয় সি এইটো নহয় যে বাইট কৰিব পাৰে যদি আপুনি তাক গছকে যদি তাক কষ্ট দিয়ে তেতিয়া বাইট কৰিব পাৰে কিন্তু মানে আমাৰ ৰেকৰ্ড মতে একেবাৰে বাইট তেনেকুৱা বাইট কেছ নাই বেণ্ডেড ক্ৰেটটো আৰু এটা যোনটো আমি কৈছোঁ যে ৰেড নেক কিলবেক বাটচুপা সাপ সেইটো তাৰ ডিঙিটো ৰঙা হয় ডিঙি অংশটো ৰঙা হয় বাকী অংশটো আমাৰ গ্ৰীণ টাইপৰ হয় যোনটো ধোঁৱা সাপৰ নিচিনা হয় আৰু তাৰ এটা বিশেষত্ব আছে সি পয়ুজনাছ আৰু প্লাছ ভেনেমাছ মানে বিষ আৰু বিষধৰ তাৰ দুটা আছে মানে তাৰ গাত আৰু কিন্তু তাৰো এটা দুৰ্বলতা আছে কি সি অন্য যেনেকৈ আমাৰ ধৰক আপোনাৰ চকৰি ভেটি সাপ হওক বা ব্ৰেণ্ডেড ক্ৰেট হওক তেহেঁতৰ সেই সাপকেইটা বিষদন্ত আগত থাকে মানে মুখৰ আগত থাকে আৰু সেই ৰেড নেক কিলবেক যোনটো আমি বাটচুপা বুলি কৈছোঁ তাৰ আপোনাৰ বিষদন্ত থাকে মানে মুখৰ ভিতৰলৈ থাকে সেইকাৰণে সি মানুহক বাইট কৰিলে মানে খুটিলে 40ৰ পৰা 1 মিনিট সময় চুবাব লাগিব সেই চুবালেহে সি বিষটো দিব পাৰে আৰু ধৰক আমাৰ কোনো মানুহে এটা সাপে খুটিলে বা সাপে কামুৰিলে 40 ছেকেণ্ড সময় বা 1 মিনিটলৈকে সাপটো কামুৰিবলৈ নিদিয়ে তাক আঁতৰাই দিবই আৰু সেইকাৰণে তাৰো বাইট কেছ বহুত কম আমাৰ অসমত মানে আচ্ছা আৰু এটা মই কথা এইখিনিতে সুধিছোঁ দেই এই সাপক লৈ পেলাই যিহেতু এটা মানে সাপক শিৱৰ লগত মানে এটা সংযুক্ত কৰা হয় আৰু নজনাকৈ বহুতো কাহিনী মানে অলিখিত বা লিখিত বহুতো কাহিনী সাপক লৈ এনেকুৱা ধৰণৰ থাকে যে সাপে বিভিন্ন ধৰণৰ ৰূপ ধাৰণ কৰিব পাৰে আগৰ পৰা চলি আহিছে বা সাপক মানুহে কেতিয়াবা পূজা কৰে বা সাপক লৈ পেলাই মানে বিভিন্ন ধৰণৰ জিজ্ঞাসা এটা চলি থাকে যে ধৰা তোমাৰ এই যেনেকৈ তুমি এটা ক'লা এই যোনটো আমাৰ শকজু সাপ হালধীয়া যোনটো হালধীয়া ক'লা কালাৰৰ যোনটো মানে সাপ থাকে সেই সাপটোৰ ওপৰতো এটা কাহিনী আছে যে সেই সাপটোৰ ওপৰেদি মানুহে পাৰ হ'লেহে সাপটোৱে মানে পোৱালি দিয়ে কণী পাৰে তেনেকুৱা ধৰণৰ কিছুমান কাহিনী আছে আৰু মানে এই কাহিনীবোৰ যোনবোৰ কাহিনী চলি থাকে সেই কাহিনীবোৰ চলি থকাৰ মাজত তুমিও হয়তো সৰুৰ পৰা শুনি আহিছা আমিও সৰুৰ পৰা শুনি আহিছোঁ তাৰ পিছত এই কাহিনীবোৰৰ লগত লাগি পেলাই মানে তুমি কেনেকৈ সাহস কৰিলা যে মই তাৰমানে দেখিছোঁ যে আমাৰো এতিয়া সাপ এডাল দেখিলে ক'ৰবাত মানে ভয় লাগে বিষাক্ত অবিষাক্ত পিছৰ কথা কিন্তু সাপডাল দেখিলে সাপডালৰ ওচৰলৈ যাবলৈ বা কিবা কৰিবলৈ ভয় লাগে আৰু সেইকাৰণে সেই ভয়টোৰ কাৰণে আচলতে মানুহে সাপডালক মাৰিবলৈ যায় বা যেনে তেনে সাপটোক মানে হেৰি কৰিবলৈ যায় তেনেকুৱা সাপ হেৰি হয় তোমাৰ সাহসটো তেনেকৈ প্ৰথমতে কেনেকৈ বৰ এটা ধুনীয়া প্ৰশ্ন সুধিছে আপুনি কি হৈছিলে মই বহুত সৰুতে এবাৰ সাপ ধৰিছিলোঁ বহুত সৰুতে মায়ে কোৱা মতে মই এটা শকচু সাপক হেনো নেজত ধৰি টানি আনিছিলোঁ বহুত সৰুতে মোৰ মনত নাই সেই দিনটো তাৰপিছত মই আমাৰ ঘৰৰ ওচৰে পাঁজৰে মানুহবোৰে কয় যে মচৰা সাপৰ নেগুৰত বিষ থাকে আমাৰ শকচু সাপৰ 2খন মুখ থাকে ধোঁৱা সাপৰো 2খন জিভা থাকে বুলি কয় কিন্তু বাস্তৱত তেনেকুৱা একো নহয় বাস্তৱত এইবোৰ একেবাৰে অনৰ্থক কথা একেবাৰে মিছা কথা কাৰণ কোনো সাপৰ নেগুৰত বিষ নাথাকে আৰু কোনো সাপৰ 2খন মুখ নাথাকে আৰু আপুনি এতিয়া সুধিছে যে কেনেকৈ সাপৰ প্ৰতি আকৰ্ষণ হ'লা এতিয়া
যদি মই ক'বলৈ যাওঁ যেনেকৈ আমাৰ পৃথিৱীত সকলো মানুহ বেয়া নহয় ঠিক তেনেকৈ ধৰক সকলো সাপৰো বিষ নাই মানে সকলো সাপো বেয়া নহয় মানে তেহঁতৰ পৰা আমাৰ এই সাপৰ পৰা আমাৰ উপকাৰহে হৈছে কিন্তু আমাৰ অপকাৰ একো কৰা নাই তেহেঁতি কিন্তু মানুহবোৰে কি কৰে সাপ এটা ওলালেই সাপটো হয় মাৰিব নহ'লে কিবা কৰিব নহ'লে কিবা কৰিব সাপটো ওলালেতো প্ৰায়তো মাৰিয়ে পেলাই সাপ আজিকালি সাপ তেনেকৈ নাইকিয়াই হৈছে আৰু এটা কথা সেইটো কিন্তু এটা মানে হয় বিজ্ঞানসন্মত ভাৱেও কোৱা হয় যে যি ঠাই আচলতে প্ৰাকৃতিকভাৱে মানে পৰিষ্কাৰ বা তাৰ বায়ুমণ্ডলেই হওক বা তাৰ মানে যোনটো জেগা তোমাৰ প্ৰদূষণমুক্ত হয় সেই জেগাবিলাকতহে বোলে সাপ বেছিকৈ থাকে বা সাপ থকা জেগাবিলাক প্ৰদূষণমুক্ত হোৱাত সহায় কৰে প্ৰদূষণমুক্ত হয় মানে কি হৈ যায় আমাৰ পৰিৱেশৰ কাৰণে যিবোৰ অপকাৰী বস্তু যেনে ভেকুলী নিগনি পঁইতাচোৰণি এন্দুৰ এই বস্তুখিনি অকল সাপে ভক্ষণ কৰে যদি আমাৰ মানৱ জীৱনৰ পৰা যদি সাপ নাইকিয়া হৈ যায় কিন্তু মানৱ জাতি জীয়াই থকাত বহুত অসুবিধা হ'ব মাত্ৰ তিনিটা মই এইটো দৰ্শকসকলক এইখিনিতে কৈছোঁ যে গোটেই অসমত মাত্ৰ 3টা প্ৰজাতিৰ এনেকুৱা সাপ আছে যিয়ে মানুহক মৃত্যুৰ মুখত পেলাব পাৰে কিন্তু তাৰো এটা মানে হেৰি আছে যে যদি উপযুক্ত চিকিৎসা বা সময়ত পায় বা চৰকাৰে যদি এইখন ব্যৱস্থা কৰি দিয়ে বা চিকিৎসালয়বিলাকত যদি উপযুক্ত মানে প্ৰতিষেধক থাকে তেতিয়াহ'লে হয়তো সেই 3টা সাপে কামোৰাৰ পিছতো মানুহৰ মৃত্যু নহয় আৰু যোনবোৰ আমাৰ ঘৰৰ বা বাসস্থানলৈ আহে বা মানুহৰ সংস্পৰ্শৰ ওচৰলৈ অহা যোনবিলাক সাপ আছে সেইবিলাক সাপ মেক্সিমামে অবিষাক্ত হয় কিন্তু আমি মানে ভুলবশতঃ মাৰি দিওঁ আৰু যাৰ বাবে আচলতে প্ৰকৃতিয়ে ফালৰ পৰাও মানে মানুহলৈ এটা ভয়ংকৰ হেৰি আহিছে আৰু বিভিন্ন ধৰণৰ এতিয়া আমি দেখিছোঁ যে ভাইৰাছবিলাক আহি আছে কৰোণা আহিছে এতিয়া নয়না আহিছে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাইৰাছবোৰ আহি আছে এই ভাইৰাছবোৰ আচলতে প্ৰকৃতিৰ ওপৰত মানুহে বাৰে বাৰে আক্ৰমণ কৰাৰ বাবে প্ৰকৃতিয়ে ওলোটাই আমাক কিবা এটা হেৰি কৰি আছে গতিকে আৰু এটা কথা তোমাক মই সেই কথাটোকে মানে সুধিব বিচাৰিছোঁ যে এই সাপক লৈ পেলাই যিটো এটা মানে ভৌতিক বা যিটো এটা মানে তোমাক কি বুলি ক'ম অলৌকিক যিটো এটা মানে ধাৰণা আছে ধৰি লোৱা এতিয়া মই এইবোৰ মানুহক কেলৈ হৈ আছে যে টিভিতে এখন চিৰিয়েল দিয়ে থাকে নাগিন চিনেমা এখন দি আছে নাগিন শ্ৰীদেৱী হৈ সাপ হৈ যায় হয় নহয় সেইবোৰ লৈ পেলাই মানুহৰ মানে এটা মানে মনত ভুল ধাৰণা এটা সোমাই যায় যে সাপ লৈ পেলাই এনেকুৱা হয় সাপে এনেকুৱা কৰিব পাৰে বা আমি সাপক এনেকুৱা ধৰণে মানে কেতিয়াবা কিবা আমি কমেডি কৰি হ'লেও বা হেৰি কৰি হ'লেও সাপটোক মানে এটা মানে কিবা এটা মানে বেয়া বস্তু মানে মানুহক বা বিভিন্ন ধৰণৰ প্ৰজাতিবিলাকৰ ভিতৰত তেনেকৈ ভাবে মানুহৰ কাৰণে যেন একেবাৰে অপকাৰী মানুহে তেনেকৈ ভাবে কিন্তু তাৰ পৰা যিটো আমাৰ উপকাৰ আছে কিন্তু সেই তাৰ গুণাগুণটো জানিবলৈ কোনেও বৰ্তমান সময়ত কোনেও জানিবলৈ নিবিচাৰে ব্যস্ততাৰ কাৰণে চবেই নিজৰ ব্যস্ততাত থাকিব কিন্তু ধৰক এই বস্তুখিনিৰ ওপৰত জানিবলৈ কোনেও নিবিচাৰে আৰু যিহেতু আমাৰ সাপ হৈছে প্ৰকৃতিৰ এটা অবিচ্ছেদ্য অংগ যিহেতু ধৰক আমি অকল মানুহেই যে কিবা কিবি কৰি আছোঁ এইটো নহয় বাকী বেলেগ জীৱ জন্তু যিখিনি আছে সাপ হওক চৰাই হওক বাকী যিবোৰ বন্য জীৱ জন্তু আছে গুই হওক এই সকলো নিজৰ নিজৰ কৰ্ম কৰি আছে এটা বেলেঞ্চিং বুলি কয় যিটো যদি কিবা এটা আমাৰ পৰা কমি যায় কিন্তু আমাৰ বহুত ক্ষতি হ'ব পাৰে যেনেদৰে ঠিক এতিয়া মানুহে সাপ মাৰি পেলাইছে সাপ এটা ওলালে কি কৰে একেবাৰে মাৰি পেলাইছে সেইটো কিন্তু অনাগত দিনত কিন্তু বহুত ভয়ানক বিপদ হ'বগৈ পাৰে আৰু এটা কথা মই এইখিনিতে সুধিব বিচাৰিছোঁ দেই মই আকৌ সেই কথাটো বাৰে বাৰে সেই ৰহস্য বা চিনেমাৰ কথাটো এইটো কাৰণে লৈ আহিব বিচাৰিছোঁ যে এটা কথা মানে প্ৰায়বিলাক আমি এইবিলাকত দেখি থাকোঁ মানে দেই যিবিলাক আমাৰ মানে যিবিলাক আমাৰ মানে চিনেমেটিক বস্তু এটা ওলাই থাকে যে সাপ এটাই জংঘলত গৈ পেলাই কাৰোবাক কামুৰিছে সেই জেগাটোত মানে বান্ধি দিয়া হয় সাপটোৱে কামোৰা জেগাকণত বান্ধি দিয়া হয় তাৰপিছত কামুৰি পেলাই সেই বিষটো মুখেৰে উলিওৱা হয় আৰু সেই জেগাটো বান্ধি দিয়া হয় তেনেকুৱা ধৰণৰ কিবা কথা আছে নেকি তেনেকুৱা কোনো ধৰণৰ যুক্তিযুক্ততা নাই বৰ্তমান যদি আপোনাক কিবা সাপে দৰ্শন কৰিছে আপুনি আমাৰ বহুত মানুহ বেজৰ ওচৰলৈ যায় বেজে কাক পাৰিব বচাব যদি আপোনাক মচুৱা সাপে খুটিছে যদি আপোনাক ধুন্দুলি গুমে খুটিছে যদি চিকা মাৰুলে খুটিছে যদি কাঁহখলা সাপে খুটিছে যদি আপোনাক আমাৰ যোনটো আমি ইণ্ডো চাইনিজ ৰেড স্নেক বুলি কওঁ চেঙেলী গুম যদি সি খুটিছে যদি আপোনাৰ আৰু বিভিন্ন ধৰণৰ আমাৰ অবিষাক্ত প্ৰজাতিৰ সাপ আছে সেইবোৰ যেতিয়া মানুহক বাইট কৰিব তেতিয়াহে মানুহক বেজে বচাব পাৰিব যদি আপোনাক কেনেবাকৈ 6টা বিষাক্ত যি 6টা আমাৰ সাপ আছে তেহেঁতি কিন্তু খুটিলে আপুনি চিকিৎসা কিন্তু আপোনাৰ মৃত্যু হ'ব আপুনি চিকিৎসা ল'ব লাগিব আৰু এইখিনিতে মই এটা ক'ব খুজিছোঁ আমাৰ বহুত মানুহে কি কৰে যেতিয়া মানুহ এটা সাপে খুটিছে মানুহটোক ছাপ'জ মই কৈছোঁ হাতত খুটিছে তেতিয়া মানুহে কি কৰে ইয়াত বান্ধি দিয়ে ইয়াতো এটা একদম অতি মাৰাত্মক ভুল কথা যদি সাপৰ বিষটোৱে যেতিয়া কম জেগা পাব সেই জেগাটো নাৰ্ভখিনি বেয়া কৰি পেলাব পাৰে বা সেই মাংসটো বেয়া কৰি পেলাব পাৰে যিটো কম জেগা পাব মানে বান্ধি দিয়াৰ পিছত সেইকাৰণে যদি আপোনাক কাৰোবাক সাপে খুটিছে তেতিয়া অকণো পলম নকৰি
ডক্টৰৰ ওচৰত যাওক, চিকিৎসকৰ সহায় লওক, নিশ্চয় ভাল হ'ব। কাৰণ সাপে মানুহৰ জীৱন কাঢ়ি নিব নোৱাৰে, মানুহ আচলতে ভয়ত মৰে। ভয় কৰিব নালাগে, অকণমান সাহস গোটাব লাগে যে এইটো সৰ্পদৰ্শন কোনো কপালৰ লিখন নহয়। আচলতে সৰ্পদৰ্শন হৈছে এটা দুৰ্ঘটনা। যেনেকৈ আমাৰ এটা কিবা এটা সামান্য এক্সিডেণ্ট হৈছে, যেনেকৈ আমি ইয়াত পৰিছোঁ, ঠিক তেনেকৈ সৰ্পদৰ্শনটো এটা দুৰ্ঘটনা হিচাপে লওক। তেতিয়া অন্তত আমাৰ ভাই বন্ধুসকল মৃত্যু মুখৰ পৰা বাচিব। আৰু এটা কথা মই সুধিব বিচাৰিছোঁ যে আৰু এটা মানে কৌতূহল আছে দেই। এই যে যেতিয়া দুটা সাপে মিলন কৰে, সম্ভোগ কৰে, তেতিয়া মানুহবিলাক গোটেই ওচৰ পাজৰ মানে হেৰি হৈ থাকে আৰু দীৰ্ঘ সময়লৈকে সেই বস্তুটো চলি থাকে। আৰু মানুহে কিবা ঘৰৰ কাপোৰ তাত দি পেলাই সেই কাপোৰখন ঘৰত আনি ৰাখিলে কিবা মংগল হয় বুলি মানে এটা ধাৰণা আছে। এইটো অত্যন্ত সুন্দৰ প্ৰশ্ন এটা সুধিছে আপুনি। এতিয়া আমি বহুতত দেখিবলৈ পাওঁ, যেতিয়া সাপৰ মিলন কৰে, যেতিয়া সাপে এতিয়া যিহেতু সাপৰ এতিয়া পোৱালি পৰা সময়, কণী পৰা সময়, যেতিয়া আমি যোৰা পতা সাপ দেখিব পাৰোঁ বিভিন্ন জেগাত, এতিয়া মানুহখিনিয়ে কি কৰেগৈ, সাপটোক ঘৰৰ বাকচৰ পৰা উলিয়াই নি এখন গামোচাই হওক বা কিবা চলাই হওক এখন নি সাপকেইটা গাত দি দিয়ে। যদি সেই সাপহাল যদি কেনেবাকৈ মচুৰা গুম সাপ নহয়, যদি ফেটি সাপ হয়, তেতিয়া কিন্তু দুৰ্ঘটনা হোৱাৰ চান্স থাকে। আৰু এই যিটো আমাৰ কাপোৰ দিয়ে মানুহবোৰে গৈ পেলাই, সেই কাপোৰ এইটো একেবাৰে এটা অনৰ্থক কাৰ্য। কিয়নো তাত যেতিয়া আমি কাপোৰখন দি আহিম, সাপৰ তাত যোনটো সিহঁতৰ গাৰ পৰা যোনটো যৌন গ্ৰন্থি ওলায়, সেই গ্ৰন্থি তাত লাগি যায়। আৰু যদি সেই বস্তুটো আনি আমি বাকচত ভৰাই থওঁ, কিন্তু আমি বেলেগ বিষাক্ত সাপক ঘৰলৈ নিমন্ত্ৰণ কৰা হয়। সেইকাৰণে এই বস্তুৰ পৰা পৰাপক্ষত বিৰত থাকক। এইটো কাম কৰিব নালাগে কেতিয়াও। কাৰণ তাহাঁতি এতিয়া নিজৰ সময় নিজে তাহাঁতি এতিয়া কণী পাৰিব, পোৱালি পাৰিব, সেইকাৰণে সাপৰ মিলন হ'ব। এইটো দেখিবই মানুহে, কিন্তু বিশেষকৈ দেখে মচুৰা সাপৰ মিলনহে দেখে। ফেটি সাপৰ মিলন অতি দুৰ্ভাগ্যবশতহে দেখিব পাৰে, মানে কেতিয়াবাহে দেখিব পাৰে মানে ফেটি সাপৰ মিলন হোৱাটো। কিন্তু আমাৰ ইয়াত সদ্যহতে মচুৰা সাপ হওক বা ধুন্দুলি গুম হওক, এইকেইটা সাপক দেখি থাকে। আৰু এটা তোমাৰ লগত মই কথা পাতি থাকোঁতে এটা কথা মই তোমাৰ লগত তুমি কওঁতে মই গম পাইছিলোঁ। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে চুমিতে যেতিয়া কোনোবা এটা জেগাত মানে সাপ ধৰে, তেতিয়াহ'লে আপোনালোকে ভাবিব নোৱাৰে, মই ভিডিঅ' ক্লিপ লগাই দিম, যে কিমান মানুহ একে ঠাইতে মানে গোট খাই যায়। কিবা ধৰণৰ মানে কিবা এটা শ্ব' চলি থকা নিচিনাকৈ মানুহ মানে যোৱাকালি আমি এটা সাপ ধৰা জেগাত মই আছিলোঁ, মই তেখেতক মাতি আনিছিলোঁ, গোটেই ৰাস্তাই জাম হৈ গৈছিলে। ইমান মানুহে মানে সাপ ধৰা চাই, মানুহৰ মাজত মানে সাপ লৈ পেলাই ইমান কৌতূহল আছে, কিন্তু মানুহৰ মাজত সাপ লৈ পেলাই সাৱধানতা নাই। কৌতূহল আছে কিন্তু সাৱধানতা নাই, আৰু যাৰ বাবে আচলতে প্ৰকৃতিও আমি দূষিত কৰি আছোঁ, বা অনিচ্ছাকৃতভাৱে কোনোবা বা অসাৱধানতাৰ বাবে কোনোবা মৃত্যুমুখতো পৰিছে। মই আকৌ এবাৰ কৈছোঁ যে সেই ছোৱালীজনী সেইদিনাখন যি মৃত্যুমুখত পৰিলে, কোনোবা যদি এনেকৈ সাপৰ মানে প্ৰাথমিকভাৱে জ্ঞান থকা মানুহ থাকিলেহেঁতেন হয়তো, বা সেই জেগাটোত যদি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা থাকিলেহেঁতেন, তেতিয়াহ'লে সেই তাৎক্ষণিক বস্তুটো থকাহেঁতেন আচলতে সেই ছোৱালীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া নহয়। আৰু সাপৰ ক্ষেত্ৰত এইটো বহুবাৰ হয় যে বহু মানুহ হয়তো ভয়তটো মৃত্যুমুখত পৰে, বা সেই চিকিৎসা ব্যৱস্থাটোক মানে পলম কৰে, যে আমি বেজৰ ওচৰলৈ দৌৰোঁ চিকিৎসালয়ৰ পৰিৱৰ্তে, বা আমি বেলেগ ধৰণৰ কিবা ধৰণৰ, মই যেনেকৈ ক'লোঁ হাত বান্ধি ৰাখে, কামুৰি পেলাই তেজ উলিয়াই দিয়ে, সেই তেনেকুৱা ধৰণৰ কিছুমান মানে এনেই মানে যোনটো মানে এটা অপপ্ৰচাৰ চলি আহিছে, সেইবোৰক লৈ পেলাই মানুহে আচলতে সাপক লৈ পেলাই হেৰি কৰে, আৰু সেইকাৰণে আচলতে মানুহৰ জীৱনলৈ কিছু সংকট নামি আহিছে। আৰু মই এইটো বাৰে বাৰে আকৌ এবাৰ কৈছোঁ আপোনালোকক যে চুমিত এনেকুৱা এটা ল'ৰা, যে মই এটা বিয়াগুম বন বিভাগ, ডাঙৰ বন বিভাগ থকাৰ পিছতো আপোনালোকে চুমিতক যদি এবাৰ ফোন কৰে, এই যোৰহাট বা গোটেই অঞ্চলটোৱে মই কৈছোঁ, আমাৰ আপাৰ আছামৰ যিমান দূৰলৈকে সি যোৱাটো সম্ভৱ হয়, সি কোনো এদিন মানে কোনো এজন মানুহক, এতিয়াও অকণমান দেৰি আগত আমি এঘৰ মানুহত তেনেকৈ সাপ এডাল উদ্ধাৰ কৰি আহিছে। গতিকে সি নোযোৱাকৈ নাথাকে বা না কৰোঁ বুলি নকয়। গতিকে সাপক লৈ পেলাই আতংকিত হোৱাতকৈ, বা সাপক লৈ পেলাই কোনোবাই এনেই প্ৰাণ হেৰুৱাতকৈ, বা সাপ এডালক এনেই মাৰি পেলোৱাতকৈ, আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ আমি কণ্টেক্ট নম্বৰ দি দিম, তেখেতৰ লগত আপোনালোকে যোগাযোগ কৰিব, তেখেতে হয়তো বহু ক্ষেত্ৰত সহায় কৰিব। আৰু প্ৰকৃতাৰ্থত আচলতে আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি চৰকাৰী পক্ষকো অনুৰোধ জনাইছোঁ, বা প্ৰশাসনকো অনুৰোধ জনাইছোঁ, যে এইসকল লোকে নীৰৱে আচলতে এটা অঞ্চল বুলি নহয়, এখন জিলাত আচলতে বহুত মানুহৰ উপকাৰ কৰি আছে। অকল মানুহৰেই নহয়, বন্যপ্ৰাণীৰো উপকাৰ কৰি আছে। আৰু দুয়োটাৰ মাজত যি এটা সম্পৰ্ক, আৰু যিবোৰ আমাৰ পূৰ্বৰ পৰা ভুল ধাৰণা চলি আহিছে, সেই ধাৰণাবোৰো সেই মানুহৰ মাজৰ পৰা আঁতৰাবলৈ সদায় প্ৰয়াস কৰি আহিছে নিস্বাৰ্থভাৱে। আৰু আপোনালোকক জনাবলৈ পাই মই হেৰি কৰি আহিছোঁ যে ইহঁতৰ ঘৰত সাপ পোহে। মই সেইটো কথাটো মানে হেৰি হ'লেও ই নিজে সাপ পোহে ইহঁতৰ ঘৰত। এতিয়া সেইটো কথাটো অকণমান কোৱাচোন।
এতিয়া আমাৰ ঘৰৰ ওচৰে পাজৰে যিবোৰ সাপ ওলায় প্ৰায়খিনি অবিষাক্ত প্ৰজাতি সাপ আৰু সেই সাপখিনি মোৰ মতে তাৰ ঘৰত থকাটো আমাৰ ঘৰৰ ওচৰে পাজৰে থকাটো কোনো বেয়া কথা নহয় কিহৰ কাৰণে নহয় যিহেতু আমাৰ যদি আজি আমাৰ ঘৰতে যেতিয়া চিকাৰ মাৰি সাপ ওলাইছে সাপটোক আমি মাৰিবও নালাগে তাক একো কৰিব নালাগে কিয়নো সি আমাৰ যিটো আমাৰ সমাজত বীজাণু বিয়পাব পাৰে যেনেকৈ আপোনাৰ পঁইতাৰ চৰণি হওক বা জেঠি হওক এই বস্তুখিনি সিহঁতে খাই থাকে সেইকাৰণে সাপটো আমি তাক মাৰি পেলাই বা খেদি দিয়াটো কোনো যুক্তিয়ে নাই আৰু মই তেনেকুৱা ধৰণৰ সাপ কিন্তু মই মোৰ ঘৰত মানে ওচৰে পাজৰে দেখিলোঁ বা মই ক'ৰবাত ধৰিলেও যদি কোনোবাই মোক এতিয়া বহুত মানুহে ক'ব যে দাদা আমি যিহেতু এটা সাপেও নিৰ্দিষ্ট মানে এটা বিচৰণথলীয়ে থাকে তেহেঁতৰ মানে ধৰক আজি ধুন্দুলিগুম সাপ হওক বা যিখিনি আমাৰ অবিষাক্ত প্ৰজাতি হয় তেহেঁতি এটা 100 মিটাৰ এৰিয়াত নিৰ্দিষ্ট স্থানত বিচৰণ কৰি ফুৰে সেই সাপটো আমি লৈ আহিব নাপায় মানে কেলৈ ধৰক সি সেই জেগাটোহে বিচৰণ কৰিব তাক যদি বেলেগ জেগা লৈ যাওঁ বেলেগ সাপে তাক মাৰি পেলাব পাৰে তেতিয়া সাপটো উদ্ধাৰ কৰা আমাৰ কোনো অৰ্থ নাথাকে মানে ঠিক তেনেকৈ যদি বিষাক্ত সাপ হয় বিষাক্ত সাপ হ'লে আমি লৈ যাওঁ যি ছটা বিষাক্ত সাপ আছে তেহেঁতক আমি অলপ য'ত মানুহৰ বসতি কম হয় তাত ৰিলিজ কৰি দিওঁগৈ তাত এৰি দিওঁগৈ আৰু সেইকাৰণে মই আপোনালোক কৈছোঁ যে যদি মচুৰা সাপ এটা ওলাইছে যদি ধুন্দুলিগুম সাপটো ওলাইছে যোনটো ধুন্দুলি ফেটি বুলি কোৱা হয় যদি চিকাৰ মলি এটা ঘৰত সোমাইছে সাপটোক মাৰিব নালাগে তাক পাৰিলে উলিয়াইহে দিয়ক সেইটো আৰু যদি আমি এনেকৈ সাপ মাৰিয়ে গৈ থাকোঁ কিন্তু অনাগত দিনত কিন্তু আমি বহুত ডাঙৰ এটা বিপদত পৰিব লাগিব কিয়নো এটা সাপে এবছৰত পোৱালি দিয়ে অতি বেছি 20টা বা 25টা বা 30টা পোৱালি দিয়ে তাৰো কিছু সংখ্যক পোৱালি বেলেগে খাই বেলেগে বা মৰি যায় কিন্তু এহাল নিগনিয়ে এটা বছৰত 200ৰো অধিক পোৱালি দিব পাৰে বা এহাল পঁইতাচোৰাৰে 100ৰো অধিক পোৱালি দিব পাৰে এটা বছৰত কিন্তু আমাৰ অপকাৰটো তেহেঁতি বেছি কৰিছে কিন্তু সাপেতো আমাক কোনো অপকাৰ কৰা নাই তাৰ মানে দুইটাৰ মাজত ভাৰসাম্যটো ৰাখিব লাগিব নহ'লে সাপ খেদি থাকোঁতে সাপ মাৰি সাপ কৰি থাকোঁতে গোটেই ঘৰে চৰে নিগনি হৈ যাব নিগনি হ'ব আমি কিন্তু ভয়ংকৰ বিপদত পৰিব লাগিব আৰু মই কিন্তু এটা কথা কওঁ যে বহুত মানুহৰ এটা ভুল ধাৰণা আছে যে সাপে গাখীৰ খায় হয় এইটো এটা ইণ্টাৰেষ্টিং কথা যে কিছুমান বস্তু আমাৰ অসমীয়া সমাজত চলি থাকে কিছুমান ডাইলগ যে সাপ পুহি গাখীৰ খুৱাই কি লাভ এইটো এটা মানে ডাঙৰ কথা সাপ পুহি গাখীৰ খুৱাই কি লাভ বোলে সাপ মাৰি নেজত বিষ নেৰাখিবানে তেনেকুৱা ধৰণৰ কথাটো আছে তাৰমানে সাপ পুহি গাখীৰ খুৱাই কি লাভ বুলি এটা বহুত মানে ফেমাছ ডাইলগ থাকে য'তে ত'তে মানুহে ব্যৱহাৰ কৰে কিন্তু ই কৈছে যে সাপে গাখীৰ খালে সাপৰ গাখীৰটো হজমেই নহয় বোলে মানে এতিয়া ধৰক এটা বহুত ভুল ধাৰণা আছে যে সাপে গাখীৰ খায় কিন্তু সাপ হ'ল মাংসভোজী প্ৰাণী কাৰণ যিহেতু সিহঁতে ভেকুলী নিগনি বা অন্য সৰু চৰাই চিৰিকটি এইবোৰ খায় কিন্তু সাপে গাখীৰটো কেনেকৈ খাব আৰু বহুত মানুহে কয় আমাৰ শকচু সাপে গৰুৰ ভৰিত পাক খায় গৰু গাখীৰ খায় কিন্তু এইটো এটা একদম একেবাৰে মিছা কথা এইটো যিহেতু সাপৰ পাকস্থলী নাই সেইকাৰণে তেহেঁতি গাখীৰ হজম কৰিব নোৱাৰে মানে আৰু গাখীৰটো যদি তেহেঁতক জোৰ জবস্তি খুওৱা হয় সেইটো বৰ বিশেষ হ'বগৈ সাপৰ কাৰণে হয় এটা কথা ঠিক হয় আজি যদি এজন মানুহক যদি 10 দিন নোখোৱাকৈ এটা ৰুমত সোমোৱাই থোৱা হয় সি কিন্তু সেই ভাতকেইটা কিন্তু গোন্ধালেও খাব যদি ঠিক তেনেকৈ আমি যদি এটা সাপক যদি 10-12 দিন যদি এটা টেমাত বা এটা যদি বন্ধ কোঠাত বন্দী কৰি গাখীৰ খাবলৈ দিওঁ সি সেই গাখীৰটো খাব কিন্তু মানে গাখীৰটো খাব কিন্তু গাখীৰটোৱে মানে অত্যন্ত নোৱাৰাহে খাব মানে সি কাৰণ যিহেতু যদি সি 10 দিন একো খাবলৈ নাপায় তেতিয়াতো সি গাখীৰে খাব সেই বৰ বিহটোৱে খাব সি কিন্তু সাপে কিন্তু কোনো ধৰণৰ গাখীৰ গৰু অভাৰত পকাই বা হেৰি কৰি গাখীৰ নাখায় এইটো এটা একদম মিছা কথা এইটো ভুলবশত কথা মানে আৰু এনেকুৱা বহুত কথা আছে মচুৰা সাপে মাইকী মানুহ দেখিলে খেদি আহে বুলি কয় চকৰি ফেটি সাপে হেনো চকৰ পাতি পেলাই মানুহৰ গালৈ জঁপিয়াই বুলি কয় কিন্তু আজি ধৰক মোৰ জীৱনত যিমানখিনি মই সাপ উদ্ধাৰ কৰিছোঁ কিন্তু মই তেনেকুৱা একো খেদি অহাও পোৱা নাই বা জঁপিয়াইও কাকো আক্ৰমণ কৰিবলৈ যোৱা পোৱা নাই মচুৰা সাপটো বিশেষ নাই আৰু সি যদি কাৰোবাক খেদি আহি পেলাই খুটিলেওতো মানুহটো একোৱেই নহয় এটা কথা কৈছোঁ কিন্তু খেদি আহি কাকো নুখুটে মানে সাপে ধৰক কাকো প্ৰথমতে আক্ৰমণ নকৰে এইটো কি হৈছে সাপৰ আপোনাৰ কাণ নাই যেনেকৈ আমাৰ কাণ আছে সাপৰ কাণ নাই সেইকাৰণে সাপে নুশুনে সাপে মাটিত কম্পন হ'লেহে সাপে শুনে মানে যদি আমি মানুহৰ যি আমাৰ জেনেৰেল শব্দ আছে সেইবোৰ নুশুনে যদি মাটিত আপোনাৰ মানে শব্দ হৈছে তেতিয়াহে সেইটো সাপে মাটিৰ তৰংগটো সাপে শুনে আৰু সেইকাৰণে আমি অকণমান নিজে সাৱধানতা অৱলম্বন কৰিব লাগে ঘৰৰ চাৰিওকাণটো চাফা কৰি ৰাখিব লাগে আপোনাৰ ৰাতি বিয়লি বাহিৰলৈ যাওঁতে ৰাস্তাটো আপোনাৰ মোৰ যিমানেই চিনাকি নহওক লাগিলে সেই ৰাস্তাটো কিন্তু বেলেগ জীৱ অহা যোৱা কৰে কি ঠিক ৰাতি বিষাক্ত চকৰি ফেটি সাপে চিকাৰৰ কাৰণে ৰখি আছে আপুনি নিজৰ চিনাকি ৰাস্তা বুলি আপুনি গুচি গৈছে যদি আপোনাক কিবা কাৰণত যদি সাপটোৱে খুটিছে তেতিয়া কি কৰিব আপুনি সেইকাৰণে আমাৰ অনুৰোধ ৰাইজলে হেঁপাহৰ গুঞ্জন প্ৰেজৰ পৰাই আমি অনুৰোধ কৰিছোঁ যেতিয়া আপুনি ৰাতি বিয়লি ক'ৰবাত ওলাই যাব অন্ততঃ টৰ্চ ব্যৱহাৰ কৰক আৰু নিজৰ ঘৰৰ চাৰিওকাণটো চফা কৰি ৰাখক অযথা ফুলনি বাগিচা নাপাতিব আমাৰ বহুত দেখিবলৈ পোৱা যায় বহুত মানুহে ঘৰৰ আগফালে এখন অযথা ফুলনি বাগিচা পাতি দিয়ে হয় ফুল সৌন্দৰ্যবৰ্ধন কৰে ফুলে কিন্তু এইটো নহয় যে আমি ঘৰৰ আগফালে জংঘল কৰি ৰাখিব নালাগে কিয়নো
যদি সেই টাবটোতে যদি এটা বিষাক্ত চকৰি ফেটি আছে, যদি আপুনি কিবা কাৰণত গৈ ফুলপাহ বোলে আজি ফুলপাহ বোলে অলপ কাটি মেলি দিওঁ, তাত যদি আপোনাৰ হাত লাগিছে আপোনাৰ কিন্তু খুটাটো নিশ্চিত। সেইকাৰণে অকণমান নিজে কিছু সাৱধানতা অৱলম্বন কৰিব লাগে। এইটো বিষয়ৰ ওপৰত চাব লাগে। বিশেষকৈ আমাৰ উঠি অহা যিখিনি ভৱিষ্যত প্ৰজন্ম আছে সেই ল'ৰা ছোৱালীখিনি শিকাব লাগে, কিয়নো সাপ নাথাকিলে মানুহ নাথাকে। আমি কৈয়ে আছোঁ, আমি বিভিন্ন ভিডিঅ' যোগেদি আমি ৰাইজক সচেতন কৰি আছোঁ যে আমাৰ ইয়াত সকলো সাপ বিষাক্ত নহয়, 6টা সাপক চিনি পাব লাগে। আৰু এটা বহুত মানে সাপ এটাক চিনি পোৱা মই এটা আপোনালোকক অতি সৰু এটা বুদ্ধি দিছোঁ। প্ৰথম আপোনালোকে সাপটো লক্ষ্য কৰিব, সাপটোৰ মূৰটো ডাঙৰ নে মূৰটো সৰু। যদি আপোনাৰ সাপটো মূৰটো সৰু হয় তেন্তে আপুনি নিশ্চিন্ত হৈ যাওক যে সেইটো অবিষাক্ত প্ৰজাতি সাপ। যদি সাপটো মূৰটো ডাঙৰ হয়, তাৰ যদি বডি পেটামৰ লগত যদি মূৰটো সমান হয়, তেতিয়া আপুনি আপুনি সেইটো ধৰিব যে সেইটো এটা বিষাক্ত প্ৰজাতি সাপ। আৰু বিষাক্তটো মূৰটো ডাঙৰ হয়, বিষাক্ত প্ৰজাতি সাপকেইটা। আৰু যিবোৰ আমাৰ অবিষাক্ত মচুৰা আছে, এইবোৰ ধুন্দুলি গোম আছে, এইবোৰৰ মূৰটো সৰু হয়, তেহেঁতৰ বডিটো ডাঙৰ হয়। কিন্তু বিষাক্ত প্ৰজাতিকেইটা মূৰটোৱে সৈতে বডিটো এটা সমান হ'ব। আৰু এইখিনি চিনি পাব লাগে অলপ। আৰু এটা মই কথা কৈছোঁ দেই, এতিয়া আমি সুমিতৰ দেখিলোঁ যে এই সাপ কেৱল এনেই ধৰিবলৈ যোৱা নাই, এটা যথেষ্ট অধ্যয়ন আছে সাপৰ বিষয়ে আৰু সূক্ষ্ম অধ্যয়ন আছে। আৰু কিন্তু সেইবাবে আমি এটা অনুৰোধো কৰিছোঁ যে এনেই সাহস দেখুৱাই পেলাই সাপ ধৰিবলৈ যাব নালাগে। তাৰ আগতে সেই বস্তুটোৰ ওপৰত সূক্ষ্ম অধ্যয়নৰ এটা মানে প্ৰয়োজন আছে। আৰু যিটো সুমিতৰ যিখিনি নলেজ সেইখিনিৰ পৰা আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে। আৰু সাপৰ বিষয়ে আচলতে এই জিজ্ঞাসাবোৰ কেতিয়াও শেষ নহয়, পাতি কেতিয়াও শেষ কৰিব নোৱাৰি। তাৰ মাজতে এটা সৰু কথা মই জানিব বিচাৰিছোঁ, বা ই অলপ দেৰি আগত মোক জনাইছিলে বাবে মই এইটো কথা উলিয়াব বিচাৰিছোঁ যে আমি সাপটোৰ বাবে, সাপ খেদিবলৈ বা সাপ মাৰিবলৈ বা সাপ নাহিবলৈ আমি ফেনাইল ব্যৱহাৰ কৰোঁ। আৰু ফেনাইলটো মানুহৰ বাবেও সিমানেই অপকাৰী হয়। এই কথাটোৰ ওপৰত কি ক'ব যে আমি ফেনাইলৰ মানে বিকল্প কি হ'ব পাৰে? এইটো এটা মানে এটা কথা আছে কি, আমাৰ সমাজত যেতিয়া আমি গৰু বিহু হয়, আমাৰ সেই গৰু বিহুৰ দিনাখন এটা নিয়ম কৰিব লাগে কাৰণে মানুহে নহৰু পানী অকণ খুন্দি ঘৰটো চাৰিওকাষে ছটিয়ায়। কিন্তু তাৰ পিছৰ পৰা যেতিয়া এপ্ৰিল, মে', জুন, জুলাই বাকী কিন্তু কোনো ছমাহত কিন্তু মানুহে নহৰু পানী অকণ ঘৰত নামাৰে, মানে ঘৰটো চাৰিওকাষে নামাৰে। যদি এটা সাপ দেখে কি কৰিব, লগালগ ফেনাইল মাৰি দিব সাপটোৰ গাত। তেতিয়া কি হৈ যায়, সাপটো এগ্ৰেছিভ বেছি হৈ যায়, খঙাল হৈ যায়, সি তেতিয়া কাৰোবাক বাইট কৰিব পাৰে। আৰু সাপটোৰ কাৰণে যিমান বেয়া হৈছে ফেনাইলটো, কিন্তু মানুহৰ কাৰণেও সিমান বেয়া, কিয়নো ফেনাইলটো হৈছে কীটনাশক দ্ৰব্য। সেই বস্তুটো পথাৰত মাৰিব লাগে বা মানুহৰ পৰা অলপ আঁতৰত মাৰিব লাগে। সাপ খেদিবলৈ যিটো শ্ল' পয়জন টাইপৰ, সেইটো শ্ল' পয়জন হৈ যায়। তাৰমানে আপুনি সাপ খেদিবলৈ সদায় ঘৰত ফেনাইল ছটিয়াই আছে, আৰু এদিন আপোনাৰ সেই ফেনাইলটোৱে লাহে লাহে শ্ল' পয়জন হৈ পেলাই আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰিব। গতিকে তাৰ বিকল্প হিচাপে নহৰু পানী এটা খুব মানে ভাল কথা কৈছে যে সেইটো আপোনালোকে সাপ খেদিবৰ বাবে দৈনিক আপুনি ঘৰত। আমাৰ ৰাইজলে অনুৰোধ কৰিছোঁ যে আপোনালোকে অকল গৰু বিহুৰ দিনাখনেই নহয়, 1 কেজি নহৰু আনক খুন্দি পেলাই আপুনি ঘৰৰ চাৰিওকাষে, ঘৰৰ বাউণ্ডেৰী চাৰিওকাষে মাৰি দিয়ক। আপুনি চাব আপোনাৰ ঘৰত কিন্তু আগন্তুক এমাহলৈ আকৌ সাপ নাহে বা আপুনি সাপ নেদেখোঁ, কিয়নো নহৰু গোন্ধ পালে সাপটো আঁতৰত থাকে। আৰু যদি আৰু এটা মই কথা কৈছোঁ যে অবিষাক্ত প্ৰজাতিৰ যিখিনি আমাৰ সাপ ওলায়, পৰাপক্ষত সাপখিনি আপোনালোকে আমাক লৈ যাবলৈ নক'ব। বহুত মানুহে অনুৰোধ কৰে সাপটো লৈ যাওক, বেলেগত এৰক। এইটো এটা ভুল কথা। এইটো আমি কেতিয়াও নিব নোৱাৰোঁ। কিয়নো নিব নোৱাৰোঁ, কাৰণ যদি আমি অবিষাক্ত সাপকেইটা আপোনাৰ ঘৰৰ পৰা লৈ গৈছোঁ, কিন্তু আপোনালোকে বিষাক্ত সাপক নিমন্ত্ৰণ দিছে, তেতিয়া কিন্তু চকৰি ফেটি, বেণ্ডেড ক্ৰেট, ব্লেক ক্ৰেট এই সাপবিলাক কিন্তু আহিব। কিয়নো যদি মচুৰা সাপটো থাকে, যদি আপোনাৰ ধুন্দুলি গোম থাকে, তেতিয়া তেহেঁতি ইমানেই বস্তুখিনি পটাপট খাই দিয়ে, যিখিনি নিগনি ভেকুলী থাকে, বাকী সাপকেইটা আহি পেলাই ঘূৰি যাবলগীয়া হয়। সেইকাৰণে পৰাপক্ষত অনুৰোধ জনাইছোঁ, এই মচুৰা গোম সাপটো হওক বা ধুন্দুলি গোম সাপটো হওক, তাহাঁতক একো মাৰ ধৰ নকৰিব। অকণ যদি সাপটো দেখিছে আমাৰ এখন ফটো পঠিয়াওক। যিহেতু মই এটা প্ৰাইভেট ছেক্টৰত মই কৰ্মৰত, আৰু নিজৰ কামতো মই ব্যস্ত থাকিবলগীয়া হয়, সেইকাৰণে ক'ৰবাত গৈ পোৱা অকণমান দেৰিও হ'ব পাৰে। সেইকাৰণে আপোনালোকে প্ৰথম যদি সাপটো দেখিছে, সাপটোৰ গতিবিধি লক্ষ্য কৰক, সাপটো এটা ফটো মাৰি আমালৈ পঠিয়াওক। আমি সাপটো আপোনাৰ যদি অবিষাক্ত হয়, আপোনাক মই অবিষাক্ত বুলি ক'ম। যদি বিষাক্ত হয়, তেতিয়া মই মোৰ নিজৰ কৰ্ম অকণমান আগত ছুটি কৰি হ'লেও আপোনাক মই উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম। আচলতে সঁচাকৈ মই বাৰে এইটো কথা কৈ আছোঁ যে মই নিজে হৃদয়ংগম কৰিছোঁ বস্তুটো, যে আজিৰ এই ব্যস্ততাময় যুগত মানুহে যি সদায় স্বাৰ্থৰ পিছত বা নিজৰ কিবা মুনাফাৰ পিছত দৌৰি আছে, সুমিতহঁতৰ নিচিনা ল'ৰাই প্ৰকৃততে আচলতে মানুহ আৰু প্ৰকৃতিৰ মাজত এটা সম্পৰ্ক স্থাপন কৰিছে। আৰু বহুত হাজাৰ ঘৰৰ মানুহ, হাজাৰ মানুহক মানে বিভিন্ন ধৰণৰ গাঁও ভূঁই, চহৰ, নগৰ সকলোৰে মাজত এটা উপকাৰ কৰি আছে। আৰু আমি এনেকুৱা মানুহক আচলতে আমাক প্ৰয়োজন আছে।
আৰু আমি অনুৰোধ জনাইছোঁ যে এওঁলোকৰ ওপৰতো যদি কিবা এটা সুবিধা মানে কি তেওঁলোকৰ বাবে এটা মানে এনেকৈ কাম কৰি যাব পৰাকৈ এনেকৈ মানুহৰ মাজত এটা উপকাৰ কৰি যাব পৰাকৈ তেওঁলোকক যদি অকণমান সাহস দিয়ে প্ৰশাসন বা চৰকাৰৰ তৰফৰ পৰা তেতিয়াহ'লে হয়তো আৰু বেছি আমি এনেকুৱা ধৰণৰ বিপদৰ পৰা মুক্ত হ'ব পাৰিম আৰু প্ৰকৃতি আৰু সাপৰ মাজৰ বা প্ৰকৃতি আৰু অন্য বন্যপ্ৰাণীৰ মাজৰ সম্পৰ্ক এটা সুন্দৰকৈ আমি ভাৰসাম্য ৰক্ষা কৰি চলি থাকিব পাৰিম গতিকে এই বাৰ্তাটোৱে আপোনালোকলৈ দিলোঁ গতিকে কোনেও যাতে সাপৰ কবলত পৰি পেলাই ভুল ধাৰণা লৈ পেলাই ভুল চিকিৎসাৰ বাবে মৃত্যুমুখত পৰিবলগীয়া নহয় সেই সিদিনা ছোৱালীজনীৰ নিচিনাকৈ আৰু সাপবোৰো যাতে এনেকৈ ধ্বংস হৈ যাব নালাগে মানুহৰো অপকাৰ হ'ব নালাগে তাৰ বাবে আমি স্ক্ৰীণত সুমিতৰ নম্বৰো দি দিছোঁ আপোনালোকে তাৰ লগত বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু এই ভিডিঅ'টো আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ ধন্যবাদ